Hey guys, welcome to my Assam Kitchen YouTube channel. আজি মই বনালো কিবা কিবি চাওকচোন কি বনালো। এটো মই ডালি বহাইছো গেছত। ডালিৰ ওপৰৰ ফেনখিনি মই পেলাই দিলো। এতিয়া মই ইয়াত নহৰু দিম আধা চামুচ। তাৰপিছত হালধি দিম মই আধা চামুচ মানে অকণমান দিম। জিৰা গুৰি দিম অকণমান। হালধি গুৰি জিৰা আৰু নহৰু দি মই ঢাকনি মাৰি দিছিলোঁ। এতিয়া হুইচেল মাৰিছে, 3টা হুইচেল মাৰাৰ পিছত মই নমাই দিলোঁ। এতিয়া কেৰাহীত তেল দিলোঁ, তাৰপিছত গৰম হোৱাৰ পিছত পিঁয়াজ দিলোঁ কাটি, তাৰপিছত দালিখিনি ঢালি দিলোঁ। ইয়াত 2 কাপমান পানী দি দিলোঁ। এতিয়া হৈ থাকিব, দালি হৈ থাকক। এতিয়া মই মাছ ৰেডি কৰিম। এয়া বামি মাছ টুকুৰা কাটি লৈছিলোঁ, ভালদৰে ধুই পখালি ল'লোঁ। চাওক বামি মাছ। মটৰ কাটি থৈছোঁ, মটৰ দি বনাম। মটৰ মই এইকেইটা মটৰ বহুত পুৰত হয়, সেইকাৰণে মই প্ৰেছাৰ কুকাৰত দি মই এটা হুইচেল মাৰি নমাই দিম, যাতে মটৰকেইটা সোনকালে সিজি যায়। মই মাছ ধুইছোঁ। এতিয়া নিমখ দিম মই 1 স্পুন, হালধি 1 স্পুন, জিৰা গুৰি 1 স্পুন আৰু জলকীয়া গুৰি দিলোঁ মই 1.5 চামুচ। এতিয়া কেৰাহী এখনত তেল গৰম কৰি তাত পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণ হোৱাৰ পিছত মই তাত নহৰু পেষ্ট দিম। সাধাৰণতে মাছত নহৰু নাখায়, মই ইয়াত দিম অকণমান টেষ্ট হ'বলৈ। কেঁচা জলকীয়া মই 2টা লৈছোঁ, ফালি দিছোঁ। পিঁয়াজখিনি গল্ডেন কালাৰ হৈছে, তলত লাগি ধৰিছে। এতিয়া মই মাছখিনি ঢালি দিলোঁ। মাছখিনি ভালদৰে ভুনি ল'ব লাগিব। চাওক কালাৰটো ধুনীয়া লাগিছে নহয় বাৰু। মাছখিনি ভুনি লোৱাৰ পিছত মই 1 কাপমান পানী ঢালি দিলোঁ। এইখিনি আধা হোৱাৰ পিছত নমাই দিম। মই ফ্ৰিজৰ পৰা ধনিয়া উলিয়াই লৈছোঁ। মই ফ্ৰিজৰ ভিতৰত ধনিয়াখিনি ভালদৰে ধুই বাছি মই পলিথিনত বান্ধি থৈ দিছিলোঁ। বহুত দিন যায়, পচি নাযায়। কিছুমান ধনিয়া বাহিৰত থৈ দিয়াৰ কাৰণে পচি যায়, এইটো ধনিয়া নপচে, বহুত দিনলৈকে যায়। আপোনালোকে বেলেগ বস্তু বান্ধি এনেকৈ থৈ দিব পাৰে। মই দালিত কেইটামান ধনিয়া দিম। দালি হৈ গ'ল। এতিয়া দালিখিনি নমাই দিম। মাছখিনি উতল আহিছে, এতিয়া মাছখিনি নমাই দিম। এতিয়া এই জোলখিনিত মই মটৰখিনি ঢালি দিম। মটৰৰ কোমল বাকলিখিনি লোৱা হৈছে। এতিয়া
এতিয়া জোলখিনি শুকোৱালৈকে মই বাট চাই থাকিম। তাৰপিছত মই মাছখিনি ঢালি পানী দি দিম। জোলখিনি শুকাইছেই আৰু 5 মিনিট। অলপ অলপ জোল আছে যদিও মই মাছখিনি ঢালি দিম এতিয়া। এতিয়া মই লৰাই দিম ভালদৰে। এতিয়া মই এইখিনিত ফুল 2 কাপ পানী ঢালি দিম। এয়া চাওক। এতিয়া মই এটা ঢাকনিৰে ঢাকি দিম। ঢাকনিটো লগাই দিলোঁ। এতিয়া 20 মিনিটছ ৱেইট কৰক। এয়া নমাই দিছোঁ এতিয়া। গৰমে গৰমে পৰিৱেশন কৰক। তো ফ্ৰেণ্ডছ, আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ ফ্ৰেণ্ডছ। আৰু এবাৰ আপোনালোকে নিজেও ট্ৰাই কৰি চাব। বামি মাছৰ লগত মটৰৰ আঞ্জা। ধন্যবাদ।